নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকে লৈ আহিছে এখন বিশেষ নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখন আহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট KAAC ছেক্ৰেটাৰী ডিফু। নটিফিকেশ্যনখন ইছ্যু কৰা হৈছিলে 5 অক্টোবৰ 2024 তাৰিখে। এই নটিফিকেশ্যনখনত কি উল্লেখ কৰা হৈছে সবিশেষ মই আপোনালোকক জনাব বিচাৰিছোঁ। KAAC GD Holiday 2023/31 of Karbi Anglong Autonomous Council KAAC DIFU is placed to declare holiday on 27 November 2024 on account of Nagada Festival of the Rengma Naga, which was early declared as a restricted holiday on 28 November 2024 is the KAAC calendar year 2024. This has the approval of the Honorable Chief Executive Member KAAC. আৰু দেখিলে পাইছে ইয়াৰ সিগনেচাৰ দিয়া হৈছে প্ৰিন্সিপাল সেক্ৰেটাৰী কাৰ্বি আংলং অট'নমাছ কাউন্সিল। সো চাবিদসকল আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু ৰেংমা নাগাৰ যি ফেষ্টিভেল আছে নাগাদা, এই নাগাদা ফেষ্টিভেল পূৰ্বতে যি KAAC যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ডিক্লেয়াৰ কৰিছিলে 28 নৱেম্বৰ তাৰিখে। আৰু এই যি ৰেষ্ট্ৰিক্টেড হলিডেটোক সম্পূৰ্ণ হলিডে হিচাপে ডিক্লেয়াৰ কৰিছে যিহেতু 27 নৱেম্বৰ 2024 তাৰিখে এই নাগাদা ফেষ্টিভেল উপলক্ষে 27 নৱেম্বৰ 2024 তাৰিখে হলিডে হিচাপে ঘোষণা কৰিছে। সমগ্ৰ অট'নমাছ কাউন্সিল যি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰত থকা যিমান বিদ্যালয় বা যিসমূহ অফিচিয়েল চৰকাৰী অফিচ আছে, চৰকাৰী অফিচ কাছাৰী যিমান আছে, সকলো চৰকাৰী অফিচ কাছাৰী বন্ধ থাকিব এই 27 নৱেম্বৰ 2024 তাৰিখে। পূৰ্বতে এই হলিডেটোক ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছিলে আৰু এই ৰেষ্ট্ৰিক্টেড হলিডেৰ দিনটো হৈছিলে 28 নৱেম্বৰ 2024 তাৰিখে। কিন্তু এই 27 নৱেম্বৰ তাৰিখে যি পালন কৰা হ'ব সেই 28 তাৰিখৰ পৰিৱৰ্তে 27 নৱেম্বৰ তাৰিখে এই যি নাগাদা ফেষ্টিভেলৰ উপলক্ষে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যি হলিডে ঘোষণা কৰিছে। ইয়াৰ উপলক্ষে হলিডে হিচাপে ঘোষণা কৰাৰ পিছতে যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত যিমানসমূহ চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহ আছে, চৰকাৰী অফিচ কাছাৰী আছিলে, সকলো চৰকাৰী অফিচ কাছাৰী হওক, স্কুল প্ৰাইভেট স্কুল হওক, গভৰ্ণমেণ্ট স্কুল হওক, সকলো বিদ্যালয় বন্ধ থাকিব বুলি এই যি নটিফিকেশ্যনখনৰ যোগেদি ঘোষণা কৰিছে। চাবিসকল ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকৰ ধন্যবাদ জনালোঁ।